ৰাজ্যত সংঘটিত হৈছে পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা। এইবাৰ আক্ৰমণৰ বলি হ'ল নাজিৰাৰ আছাম টক্সৰ সংবাদদাতা পাৰ্থপ্ৰতিম বৰুৱা। সত্য বাতৰি পৰিৱেশন কৰাৰ ফলতেই আক্ৰমণৰ বলি হোৱাৰ সন্দেহ সাংবাদিকগৰাকী। প্ৰায় 7ৰ পৰা 8জন অচিনাক্ত যুৱকে আক্ৰমণ কৰা বুলি জানিবলৈ দিছে সাংবাদিকগৰাকীয়ে। সমগ্ৰ ঘটনা সম্পৰ্কত নাজিৰাৰ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই চেৰেকাপাৰ আৰক্ষী থানাত দাখিল কৰিছে FIR। অৱশ্যে বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই আক্ৰমণকাৰী যুৱকৰ দলটো। কি ঘটনা সংঘটিত হ'ল, কি খবৰ আপুনি ক্ষেত্ৰত? আচলতে কথাটো এনেকুৱা ধৰণৰ, যোৱাকালি মই যেতিয়া কৰ্মক্ষেত্ৰৰ পৰা মই ঘৰ অভিমুখে গৈ আছিলোঁ, গৈ থকা সময়তে হাৰিপলিৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত এটা ধৰি লওক ৰাজপথৰ মানে মানুহ নাইকিয়া ঠাইত এখন পথাৰৰ সমীপত দুখনকৈ গাড়ী আহি যি মোক আগভেটি ধৰি যিধৰণে নিৰ্মমভাৱে যি প্ৰহাৰ কৰিলে, সেই প্ৰহাৰত মই যথেষ্ট মই আঘাতপ্ৰাপ্ত হৈছোঁ। যিহেতু তেখেতলোকে প্ৰায় 8জনকৈ যুৱক আছিলে। যুৱককেইজনৰ ভিতৰত এজনে ভিডিঅ' কৰিছে, কিন্তু 7জনে মোক সম্পূৰ্ণ মাৰপিট কৰিছে। কিন্তু কোনো কথা বতৰা নাই, জাষ্ট মোক সুধিছে যে তই কোন চেনেলত ক'ত কি কৰোঁ কি নকৰোঁ। আচলতে আমি সংবাদকৰ্মী হিচাপে আমি সংবাদ গ্ৰহণ কৰি আমি প্ৰকাশহে কৰোঁ। তাৰ পাছত তেখেতলোকে কেনেধৰণে আক্ৰোশমূলকভাৱে এনেধৰণে মোক আহি আক্ৰমণ কৰিলে, তাক মই আচলতে মই একো বুজি নাপালোঁ, মই ধৰিব নোৱাৰিলোঁ। তাৰ পাছতে আজি এতিয়া মই আমাৰ যি স্থানীয় যি খেলুৱা যি চিকিৎসালয় আছে, তাত মই চিকিৎসা গ্ৰহণ কৰি বৰ্তমান সময়ত যিহেতু আমাৰ আৰক্ষী প্ৰশাসন আছে, মই চেৰেকাপাৰ আমাৰ স্থানীয় আৰক্ষী আছে, তাত মই এখন এজাহাৰ দাখিল কৰিছোঁ। যিহেতু মই মানুহকেইজনক মই চিনি নাপাওঁ, আচলতে প্ৰকৃততে মই নিজৰ প্ৰাণৰ মমতাত মই কেনেধৰণে তাৰ পৰা মই পলাই আহিব পাৰোঁ, মই সেইটোৱে মোৰ তেতিয়া সেইটো সময়ত মোৰ মানসিকতা মোৰ সেইটোৱে আছিলে। আৰু ঠিক তেনেধৰণে মই তাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছোঁ। কাৰণ এটা কথাই মই ক'ম যে কি দুখনকৈ গাড়ী আছিলে, বাহন আহিছিলে, এখন পিছফালৰ পৰা এখন কাৰ আহিছিলে, মই সম্পূৰ্ণ নেদেখিলোঁ, কিন্তু সন্মুখৰ পৰা এখন বাইক আহিছে। বাইককেইখনৰ যেতিয়া সম্পূৰ্ণ যেতিয়া গাড়ীৰ যেতিয়া পোহৰ পাইছে, সেই যুৱককেইজন যি 8জনকৈ যুৱক, তেখেতলোকে অকণমান আঁতৰি দিছিলে। সেই সময়তে মোৰ যিহেতু মই স্কুটি মই চলাই ফুৰোঁ, স্কুটিখনত মোৰ চাবিটো তাত সংযোগ হৈ আছিলে, তাত মই তাৰ পৰা মই পলাই আহিবলৈ চেষ্টা কৰিলোঁ। কিন্তু আচলতে প্ৰকৃততে মই ল'ৰাকেইজনক মই চিনি নাপাওঁ। কিন্তু মই এটা কথা ক'ম যে কি মই আজি কেইদিনমানৰ পূৰ্বে মই এটা বাতৰি পৰিৱেশন কৰিছিলোঁ, যি অসম অৰুণাচল সীমান্তৰ বৰহাটৰ যি বিতৰ্কিত ফৰেষ্ট ৰিজাৰ্ভ আছে, ৰিজাৰ্ভত অবৈধ যি কাঠৰ যি অবৈধ সৰবৰাহ হয় বা তাত সেই নিউজটো কৰাৰ পাছতেই যেন এনেধৰণে তেখেতলোকে আহি মোক যেন তাৰে যেন কিবা এটা আক্ৰোশমূলকভাৱে মোক আক্ৰমণ কৰিছে বুলি মোৰ এটা অনুভৱ হয়। কাৰণ তেখেতলোকে মোক সুধিছিলে যে কি তই ইয়াৰে সাংবাদিক হৈ তই ক'ত বাহিৰত গৈ এনেকৈ ধৰণে বাতৰি কৰিবলৈ যাওঁ বা ইমান দূৰত কিয় যাওঁ, সেই কথাকেইটা কোৱাৰ বাবেই মই এটাই চিন্তা কৰিছোঁ যে কি সম্ভৱ সেই বন মাফিয়া জড়িত হৈ আছে বুলি ক'ব বিচাৰে যে আপুনি সত্য বাতৰি পৰিৱেশন কৰিবলৈ সত্য বাতৰি মই তথ্য সম্বলিত মই বাতৰি পৰিৱেশন কৰিছিলোঁ। সেই বাতৰি পৰিৱেশন কৰাৰ পাছতেই এনেধৰণে তেখেতলোকৰ যি আক্ৰোশমূলকভাৱে মোক যোৱাকালি যিটো আক্ৰমণ কৰিছে, সঁচাকৈ মই বহুত দুখ পাইছোঁ। আৰু মোৰ সম্পূৰ্ণ গাৰ ধৰি লওক এতিয়াও সম্পূৰ্ণ মই সুস্থ নহয়, বৰ বেয়াকৈ মাৰপিট কৰিলে কালি। নিউজ ডেস্ক, নিউজ লাইভ আছাম।